নমস্কাৰ বন্ধুসকল, প্ৰিয়াংশু মণ্ডলে আপোনালোকক স্বাগতম। আজি আছোঁ গৌৰীনাথ শিৱ মন্দিৰত। বন্ধুসকল নমস্কাৰ। আজি ব্লগটো মোৰ পত্নীয়ে আৰম্ভ কৰিলে। আমি দুই আহিছিলোঁ আজি গৌৰীনাথ শিৱ মন্দিৰত। আজি শাওনৰ তৃতীয়টো সোমবাৰ আৰু আমি চাকি বন্তি জ্বলাবলৈ গৌৰীনাথ শিৱ মন্দিৰত উপস্থিত হ'লোঁ। আহকচোন গৌৰীনাথ শিৱ মন্দিৰৰ পৰিৱেশ আৰু কিমান ভক্ত সমাৱেশ হৈছে আপোনালোককো দেখাওঁ। এয়া হ'ল গৌৰীনাথ শিৱ মন্দিৰৰ নৱনিৰ্মিত মূল মন্দিৰ ভাগ আৰু ভক্তসকলে ইয়াত সেৱা কৰি আছে। মন্দিৰৰ ভিতৰ ভাগ আপোনালোকক সন্মুখৰ ফালৰ পৰা দেখালোঁ। বহুত ভাল লাগে। এয়া চাওক, ভক্তসকলে চাকি বন্তি জ্বলাই আছে। আজি ৰাতিপুৱাৰে পৰা বহুত ভক্তৰ সমাৱেশ হৈছে ইয়াতে। আহক ভিডিঅ'টো চাই যাওক। গৌৰীনাথ শিৱ মন্দিৰৰ গোটেই পৰিৱেশটো আপোনালোকক দেখাই যাওঁ। এই ভাগ হ'ল গৌৰীনাথ শিৱ মন্দিৰৰ পুৰণা মন্দিৰ ভাগ আৰু এয়া হ'ল গৌৰীনাথ শিৱ মন্দিৰৰ ইয়াতে বিবাহ হয়, বিবাহ মন্দিৰ এইটো। গৌৰীনাথ শিৱ মন্দিৰৰ সম্পূৰ্ণ পৰিৱেশটো ওপৰৰ পৰা দেখালোঁ। চাওক কিমান ধুনীয়া লাগে, গছ গছনিয়ে ভৰা আৰু কাষতে আছে সোণাই নদীখন। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।